নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ চেনেল TLM বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ মই এটি নটিফিকেশ্যন লৈ আহিছোঁ আৰু নটিফিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ যিখিনি আপোনালোকে অসম চৰকাৰৰ যি 26,000 পোষ্টত এপ্লাই কৰিছে গ্ৰুপ C এণ্ড গ্ৰুপ D সেইটোৰ লগত সংগতি ৰাখি আজি নটিফিকেশ্যনটো অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে মই ইয়াতে আপোনালোকক ডিটেইলছ বুজাই দি আছোঁ প্ৰথমে কি লিখে দেয়াৰ শ্বেল বি টু এক্সামিনেশ্যন অন দ্য সেম ডে এজ ডিটেইল বিলো মানে আপোনালোকক ইয়াতে দেখুৱাই দিয়া ধৰণে এদিনত দুটাকে এক্সাম পৰিব কি পৰিছে চাওক এছএল নম্বৰ 1 দিছে HSSLC অৰ ইকুইভেলেন্ট মানে আপোনালোকে যিখিনি 10+2 বা সমপৰ্যায়ৰে এপ্লাই কৰিছে আপোনালোকৰ এক্সাম অহা 28 আগষ্ট 2022 তাৰিখে হ'ব আৰু এই এক্সামটোৰ যিখিনি আমাৰ আপোনালোকৰ ডিটেইলছখিনি মই দি দিছোঁ ইয়াত সাবজেক্ট অন টপিকছ কি থাকিব পাৰে ইয়াত থাকিব প্ৰথমতে সোশ্যাল ষ্টাডিজ সোশ্যাল সায়েন্স জেনাৰেল নলেজ জেনাৰেল ম্যাথমেটিক্স এই গোটেইখিনি চাৰিটা পাৰ্ট একচলতে কিহৰ ওপৰত পঢ়িব গৈছে আপোনালোকক যিখিনি আমাৰ 10 লেভেল আছে 10 ষ্টেণ্ডাৰ্ড মানে আপোনালোকৰ দশম শ্ৰেণীৰ যিখিনি আপোনাৰ টেক্সট বুক আছে সেইখিনি ফলো কৰিব গৈছে লগতে কি মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং অৰ জেনাৰেল ইংলিছ ৰিজনিং কথা মই সেইকাৰণে আগতে কৈছোঁ মই ৰিজনিংটো কি চাব লাগিব আপোনালোকৰ যিখিনি আমাৰ গ্ৰুপ চিৰ কাৰণে SSC লেভেলত চালে হ'ল আপোনালোকৰ এইখিনি কমন পৰি যাব আৰু লগতে জেনাৰেল ইংলিছ আপোনালোকৰ কি যিখিনি আমাৰ গ্ৰামাৰ 10 8 9 10 থাকি যায় সেইখিনি ফলো কৰিলে আপোনালোকৰ ইয়াতে প্ৰায় আপোনালোক কমন পাব আৰু এক্সাম টাইমটো ইয়াতে কি দিছে আপোনালোকে চাব পাৰে ইয়াতে 10 AM to 12 PM এইখিনি বন্ধুসকল আপোনালোকৰ মোৰ আগতে ভিডিও আপুনি আমাৰ চেনেলত পাবই মই আসলে দিছোঁ যে কি কিতাপ পঢ়িব লাগে মই কোনো গাইড বুক ফলো কৰা নাছিলোঁ কিনিব কোৱা নাছিলোঁ ইয়াতে মই কেতিয়াবা বস্তু মই তাতে ভিডিওটো চাই যাব পাৰে ভিডিওটো এইটো ট্ৰেন্ডিঙতে আছে তাতে মই এইখিনি কথাই কৈছিলোঁ মই আপোনালোকে এই টেক্সট বুকবোৰ কালেক্ট কৰক এনেকৈ পঢ়ক গতিকে 10+2 যিখিনি এক্সাম হ'ব সেইখিনি মই কৈয়ে দিলোঁ মই আপোনালোকৰ 10+2 এইখিনি হ'ল আপোনালোকৰ এইখিনি যি থাকি গ'ল জেনাৰেল ষ্টাডিজ জেনাৰেল সায়েন্স তাৰপিছত জেনাৰেল নলেজ জিকে ম্যাথমেটিক্স ৰিজনিং এণ্ড ইংলিছ এইকেইটা পাৰ্টে আপোনালোকৰ কি 10+2 থাকি গ'ল তাৰপিছত C নম্বৰ 2 চাওক বেচেলাৰ ডিগ্ৰী এণ্ড বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ আপোনালোকৰ যিসকলে এপ্লাই কৰিছে মনত কৰিব আপোনালোকৰ দুই ধৰণে এপ্লাই কৰিছে যিসকলে গ্ৰেজুৱেট আছে আৰু গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্লোমা আপোনালোকৰ বেলেগকৈ সুকীয়াকৈ পোষ্টত এপ্লাই কৰিব পাৰিছে আপোনালোকৰ এক্সাম সেম ডেটতে হ'ব কি 28/08/2022 মানে অহা এই সেম ডেট অহা আগষ্ট মাহৰ 28 তাৰিখে হ'ব আপোনালোকে কি পঢ়িব লাগিব সোশ্যাল ষ্টাডিজ সোশ্যাল সায়েন্স জেনাৰেল নলেজ জিকে ৰিজনিং তাৰপিছত মেথমেটিক্স তাৰপিছত কি এইখিনি গোটেইখিনি বস্তু আপোনাক 10 লেভেলত চাব দিছে আপোনালোকক অলপ টাফ হ'ব আপোনালোকে অলপ উচ্চ পৰ্যায়ৰ পৰা চাব পাৰিলে আপোনালোকৰ যিখিনি আমাৰ কিৰণছৰ কি পোৱা যায় কিছুমান মানে প্ৰেক্টিছ সেট পোৱা যায় যিখিনি গ্ৰেজুৱেট লেভেলত এক্সাম এপ্লাই কৰিছে আপোনালোকে কিৰণছ পাব্লিকেশ্যনৰ কিছুমান প্ৰেক্টিছ সেট পোৱা যায় সেইখিনি আপোনালোকে ফলো কৰিব তাতে আপোনালোকে কি পাব ৰিজনিংবোৰ আপোনালোকৰ গ্ৰেজুৱেট লেভেলত দিয়া থাকে আপোনালোকে সেইখিনি ফলো কৰিলে বহুত কম পাব আৰু এই গ্ৰেজুৱেট লেভেল এক্সাম দুটা এই যিখিনি আছে এক্সামটো সেইটো কেতিয়া হ'ব সেইদিনাখনে 2 PM to 4 PM এই দুটা এক্সাম হ'ল বন্ধুসকল কেইটামান কণ্ডিশ্যন দিছে কি হ'ব এক্সামটো কেনেকৈ পাতিব তেওঁলোকে কি থাকিব সেই মই ইয়াত জনাই দি আছোঁ The examination for the post with minimum required qualification HSLC driver will be held separately. The details of which will be notified later. মানে আপোনালোকৰ যিসকলে আপোনালোকৰ ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিছে মানে মেট্ৰিকুলেশ্যন দি আপোনালোকৰ এক্সামটো সুকীয়াকৈ পতা হ'ব মানে এইটোৰ লগত আপোনালোকৰ এক্সাম নহয় আপোনালোকৰ পিছৰ পৰ্যায়ত আপোনালোকৰ এইটো বুজাই দিয়া হ'ব কেতিয়া হ'ব এক্সামটো আপোনালোকৰ নটিফিকেশ্যন পিছলৈ তেওঁলোকে জনাই দিব তাৰপিছত দিছে দেয়াৰ উইল বি টোটেল 100 মাল্টিপল চইচ কুৱেশ্যন মানে আপোনালোকৰ 100টা কুৱেশ্যন থাকিব কেৰিং 1.75 মাৰ্কছ ইজ ফৰ দ্য এক্সামিনেশ্যন ফৰ দ্য পোষ্ট উইথ মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী অৰ বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট অবলিক ডিপ্ল'মা তাৰমানে যিসকলে এই এক্সামটো এপ্লাই কৰিছে আপোনালোকৰ কি 100টা কুৱেশ্যন থাকিব আৰু এটা কুৱেশ্যনত আপোনালোকে কিমান প্ৰতিটো কুৱেশ্যনত 1.7 কৰি নম্বৰ থাকিব 1.75 কৰি নম্বৰ থাকিব এইখিনি গ'ল আপোনাৰ গ্ৰেজুৱেট লেভেল এক্সাম দুটা মানে এটা হ'ল প্লেন ডিগ্ৰী দি এপ্লাই আৰু এটা হৈছে ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট তাৰপিছত ইয়াত চাওক দেয়াৰ উইল বি 100 মাল্টিপল চইচ কুৱেশ্যন
carrying 1.5 marks each for the post with minimum required qualification of HSSLC or equivalent মানে এই এক্সামৰ কথা কৈছে আপোনালোকে যিসকলে হাই ছেকেণ্ডেৰী মানে 10+2 এপ্লাই কৰিছে আপোনালোকৰ এক্সামটো 100টা কুৱেশ্যনৰ হ'ব আৰু প্ৰতিটো কুৱেশ্যনত কিমানকৈ দিয়া হ'ব নম্বৰ 1.5 নম্বৰ দিয়া হৈছে there shall be no negative marking এই কথাখিনি বহুতৰে কনফিউজন আছে নেগেটিভ মাৰ্কিং থাকিব নেকি এই এক্সামটো নেগেটিভ মাৰ্কিং নাথাকে ভাল খবৰ এইটো তাৰপিছত যে দ্য সিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ ইনভাইটিং দেম ফৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট স্কিল টেষ্ট ইণ্টাৰভিউ উইল বি ইন দ্য ৰেচিঅ' অফ 1.2 এইটো বহুত ভাল কথা যদিও কম্পিটিশ্যন বহুত হাই কম্পিটিশ্যন হ'ব মানে আগতে আপোনালোকৰ যিকোনো এক্সামত 1.4 1:4 বা 1:5 মাতা হৈছিল মানে এটা বছৰত 4জন বা 5জন কৰি মতা হৈছিলে কিন্তু যিসকলে এইটো এপ্লাই কৰিছে আপোনালোকৰ সিলেকশ্যন কেনেকৈ দিয়া হ'ব এটা পোষ্টত দুটাকৈ মানে 1:2 মানে এজনক এটা পোষ্টত দুজনকৈ মতা হ'ব কেণ্ডিডেট স্কোৰিং identical marks in the written examination shall be invited for the appearing in the proficiency test skill test interview যিখিনি মানে ৰেচিঅ'টো কেনেকৈ বনাব তেওঁলোকে তালিকাটো আচলতে যিসকলে কেণ্ডিডেটে কি ৰিটেনত মানে ভাল নম্বৰ পাব মানে সেই হিচাপত মানে আপৰ পৰা তললৈ নামি আহিব কোনো পাৰ্টিকুলাৰ পাৰ্চেণ্টেজ দিয়া নাই যেনেকৈ টেটত 60% বা 55% দিয়ে থাকে ইয়াতো সেই বস্তুটো তেওঁলোকে ফ'ল' কৰা নাই তাৰপিছত কেণ্ডিডেট হু কোৱালিফাই ইন দ্য ৰিটেন এক্সামিনেশ্যন উইল বি কল ফৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট তাৰপিছত স্কিল টেষ্ট আৰু ইণ্টাৰভিউ তাৰমানে যিসকলে ৰিটেনত কোৱালিফাই কৰিব আপোনালোকৰ কি হ'ব কম্পিউটাৰৰ কাৰণে মতা হ'ব স্কিল টেষ্টৰ কাৰণে মতা হ'ব ইণ্টাৰভিউৰ কাৰণে মতা হ'ব এইখিনি হ'ল আপোনালোকৰ ষ্টেপ বাই ষ্টেপ এটা কথা কি আপোনালোকৰ কম্পিটিশ্যন বহুত হাই হ'ব এইটো কাৰণত যে এটা বছৰত দুজনকৈ মাতিব কাৰণ তেতিয়া কি হ'ব সিলেকশ্যনটো কম হোৱাৰ চান্স থাকে বেছিকৈ মাতিলে বেছিকৈ ৰিটেনৰ পৰা কোৱালিফাই হ'ব পাৰিলে কিন্তু ইয়াতে 1.2 এতিয়া 26,000 পোষ্টত কিমান মাৰিব 26 × 2 + কৰিলেই হ'ল তেনেকৈ মাতিব তাৰপিছত যে দ্য ডিটেইলছ SOPs ফৰ কণ্ডাক্ট এক্সামিনেশ্যন ফৰ মেইনটেইনিং অৰ্ডাৰ এণ্ড ডিচিপ্লিন শ্বেল বি ইছ্যুড মানে যিখিনি কৈছে আৰু মানে এটা এক্সাম কি নিয়ম নীতি থাকে কি নিয়ম নীতিৰ মাজেৰে তেওঁলোকে কৰিব লাগে আপোনালোকে যিসকলে এক্সাম দি আছে গমেই পায় কি লৈ যাব লাগে কি লৈ যাব নালাগে এই গোটেইখিনি আপোনালোকৰ যিখিনি সেইখিনি তেওঁলোকে পিছৰ পৰ্যায়ত নটিফিকেশ্যন দি আৰু এডমিটতো দিয়াই থাকে আৰু তেওঁলোকে জনাই দিব আৰু এনি কেণ্ডিডেট কিবা যদি আপোনালোকৰ যদি কিবা জানিবলৈ থাকে সেৱাৰ যি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে কি ফ'ল' কৰিব পাৰে www.seva.online.org এনেকৈ আপোনালোকে এই ৱেবছাইটত গৈ তেওঁলোকৰ অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে যিকোনো তথ্য বিচাৰিলে পাব পাৰে বন্ধুসকল মই এই কথাখিনি এই ভিডিঅ'টোৰ শেষত আৰু এবাৰ আপোনালোকক ৰিপিট কৰিব লৈছোঁ মই এটা আমাৰ চেনেলত ভিডিঅ' আপলোড কৰিছিলোঁ তাতে চাব যে কি কিতাপ পঢ়িব লাগে কি আহিব এই 26,000 পোষ্টত প্ৰায় 2 মাহ আগতে মই সেইটো কি কৰিছিলোঁ সেই তাতে কি এই কথাখিনি মই কৈছিলোঁ যে আপোনালোকক কি টেক্সট বুক পঢ়ক আপোনালোকে গাইড বুক পঢ়িব নালাগে আপোনালোকে টেক্সট বুক পঢ়ক মই এই কথাই কৈছিলোঁ ছ'চিয়েল চায়েন্স ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ এইবোৰহে পঢ়িব গৈছিলোঁ এইবোৰ আপোনালোকে এই বস্তুখিনি কালেক্ট কৰক এটা কথা মনত ৰাখক যিহেতু এক্সামটো সেৱাই কণ্টাক্ট কৰি আছে মেক্সিমাম কুৱেশ্যন আপোনালোকৰ ইয়াৰ পৰাই কমন পাব সেৱাৰ কিতাপৰ পৰা কমন পাব 99% পাই যাব ইয়াৰ পৰা তাৰপিছত মই আৰু এটা কথা কৈছোঁ এই গোটেইখিনি তথ্য আপোনাক কোনে পাব্লিছ কৰিলে আজিলৈ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট এইখিনি আমাৰ যিখিনি আমাৰ আজি নটিফিকেশ্যনটো দিয়া হৈছে তেওঁলোকে ধুনীয়াকৈ এতিয়া পাব্লিছ কৰিছে আৰু পিছলৈ কিবা নটিফিকেশ্যন ওলাই থাকিব এক্সাম যেতিয়ালৈকে নহয় কিবা যদি চেঞ্জ কৰিব লগা আছে আজি ভিডিঅ' যদি আপোনালোকে ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব লগতে মোৰ সেই আগৰ ভিডিঅ'টো চেলেঞ্জৰ ভিডিঅ'টো আপোনালোকক মই ডিছক্ৰিপশ্যন লিংকত বক্সত মই দি দিম আপোনালোকে এই ভিডিঅ'টো চাই ল'ব পাৰে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ